তো গাইজ হেল্ল' কি খবৰ আপোনালোকৰ? আজি আমি আহিছোঁ আমিনগাঁৱৰ এটা মানে ষ্টেডিয়ামত মাল দিবা। তো আমি সেই ষ্টেডিয়ামটো দেখাওঁ, আমাৰ চাই ভাল লাগিছে মানে সেইকাৰণে আপোনালোকক দেখাব দিছোঁ। তো চাওক নে কি কয়, আহক চাওক এই ভিডিঅ'টো আৰম্ভ কৰি দিয়ক। মানে কি আৰম্ভ হ'লেই অলৰেডি, তো ভিডিঅ'টো চাওক আৰু আপোনালোকক দেখাওঁ মানে চাওক। তো গাইজ দেখিছে গাইজ, হেই তো গাইজ আজি আপোনালোকক দেখাম ষ্টেডিয়াম, চাই থাকক ইয়াৰ ভিতৰে মানে দেখাই দিওঁ কেনেকুৱা। এইটো কি ষ্টেডিয়াম বুলি কয়? এই ট্ৰেইনো যাই আছে এইফালে, মই দেখাই নাছিলোঁ। এইটো ৰাজীৱ গান্ধী ষ্টেডিয়াম বুলি কয়। তাতে চিকিউৰিটি পৰ্যন্ত নাই। দেখিছে গাইজ কি ধুনীয়া। ভিতৰ ফালে বা কেনেকুৱা গমেই নাপাওঁ। তো গাইছ আমি তাতে মাল দি ওলাই আহিলোঁ, মানে কোনটো জেগাত মাল দিলোঁ সেইটো আপোনালোকক দেখাই দিওঁ মানে কি আমিনগাঁৱৰ ডিচি অফিচ যে আছে তাৰে কাষতে হয়। ওচৰত কিবা সোমাল, আমি দিলোঁ এইটো কাছুৱান যে আছে তাতে দিলোঁ। ইয়াৰ পৰা দেখাই টানছে এইটো ৰ'বা দেখাই এইটো দেখিছে, সেইটোত দিলোঁ মাল সেইটো। তো গাইজ এইখিনিয়ে দেখালোঁ বৰ্তমান, আৰু বাকী চাওঁ কি হয় সেইবিলাক চাব। গাইজ যদি আপোনালোকক দেখাম কি জানে, গুৱাহাটী ইনষ্টিটিউট, গতিকে চাই লওক গুৱাহাটী ইনষ্টিটিউট। মানে বাহিৰৰ পৰাই দেখাম আৰু ভিতৰতো যাব আগত নাই। IIT দেখিলে নহয়, এইখিনিয়ে আৰু বেলেগ আৰু কি দেখাম আৰু। এই এক চাচনি লগাবই পাৰ্বিতে ধৰি এটা মজা চিনাৰী দেখাই আছোঁ আপোনালোকক। মনিব পাইছেনে নাই বা পাহাৰ সৰুতে আমি কৈছিলোঁ দেখিলে বোলে পাহাৰৰ সিপাৰে মই এটা সঁচা কথা কম কি জানানা, মানে পাহাৰৰ সিপাৰে মই ভাবিছিলোঁ কি জানা, পাহাৰৰ সিপালে বোলে হেৰি নদী থাকে, মানে পানী ধুনীয়া, আৰু বোলে সূৰ্যটো সেইফালে বোলে ভাবছিলোঁ ডাঙৰ হ'লে চবেই তেনেকুৱাকৈ ডাঙৰ হ'লে যাম পাহাৰৰ পিছফালে চাম সূৰ্য আছে নেকি, সূৰ্যটো কাষৰ পৰা দেখা পাম। সঁচাই গাইছে এনেকৈ ভাবছিলোঁ মই কথাখিনি, চাচোন এই আৰু। গাইছ কি খবৰ আপোনালোকৰ, মানে কি ক'ম আজি একদম ফানি দিম, আজি ভিডিঅ' বনাই ফানি দিম। কি কবি আৰু মানে কি আজি মানে ইমান কষ্ট আজি পাহাৰ ফালি দিম তো গাইছ, একদম মানে কি ক'ম আৰু একদম মানে